Hello everyone, good morning সকলোকে মোৰ আজিৰ দিনটোৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো এতিয়া মই আসলতে জাস্ট হোৱাৰ পৰা উঠিছো সো গুড মৰ্নিং এভৰিৱান আসলতে উঠাও নাই সম্পূৰ্ণ ৰূপে জাস্ট মই উঠিম আৰু এতিয়া মানে বিছনাৰ পৰা মানে মই ভাবিলো আজি মই হোৱাৰ পৰা উঠাৰ পৰা আপোনালোকৰ লগত অন্তত ৰাতিপুৱাৰ মোৰ ৰুটিনখন এবাৰ আপোনালোকৰ লগত থাকি পেলাই এই আপোনালোকক দেখুৱাও আৰু মানে ৰাতিপুৱা মই কি কৰোঁ কি নাই ৰাতিপুৱাৰ মৰ্নিং ৰুটিনখন অকণমান দেখুৱা গতিকে এতিয়া আজি আসলে মোৰ অকণমান কাম আছে বাহিৰত বেংকৰ কিবা কিবি কাম আছে কিন্তু এতিয়া 8টা বাজিলে মোৰ উঠোতে বহুত দেৰি হৈ গ'ল আজি হে ভগৱান বহুত কাম আছে ইফালে মোৰ কাপোৰ ধুবলৈও আছে আসলে ৱাশ্বিং মেচিনত কাপোৰ মই কালিয়ে থৈ দিছিলোঁ গতিকে কাপোৰখিনি ধুব লাগিব ঘৰৰ কাম কৰিব লাগিব যেহেতুকে দেৰি হ'ল গতিকে সেইখিনি মই পটাপট কামখিনি কৰি লওঁ কৰি লৈ পেলাই মই গাটো ব্ৰাছ কৰি গাটো ধুই ওলাই মই আপোনালোকৰ লগত আকৌ কথা পাতিম মানে মই ৰাতিপুৱা কি কি খাওঁ হেতুকে দেখুৱাম আপোনালোকক আজি ঠিক আছে চাই থাকিব তো এতিয়া মই গা ধুই আহিলোঁ এতিয়া অকণমান ধূপ এডাল জ্বলাই লওঁ সেৱা কৰি লওঁ তাৰ পাছত কি ক'ত কৰোঁ দেখুৱাই আছোঁ চুলিখিনি ধুই দিছিলোঁ চুলিখিনি শুকোৱা নাই কিন্তু গা ধুই আহিয়েই মই ৰাতিপুৱাৰ ৰাতিপুৱা সময়খিনি মানে মোৰ স্কিনটোত কি লগাওঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ তো প্ৰথমে মই অকণমান কটনত এইটো হৈছে বায়'টিকৰ টোনাৰ এই টোনাৰটো মই বহুত ভাল পাওঁ টোনাৰটো লগাম টেমাটো ফিক্স কৰি থৈ নালাগে উভতি ব্ৰেকফাষ্টত মৰ্নিং যি খাওঁ সেইবোৰ খোৱা নাই তো টোনাৰ লগাই পেলাই তাৰপিছত আকৌ মই গোলাপ জল 2-3 বাৰ এনেকৈ মুখত স্প্ৰে কৰি দিওঁ মানে এইখিনি কৰিলে কি হয় স্কিনটো হাইড্ৰেট হৈ যায় ৰাতিপুৱা যে কৰিলোঁ আৰু কৰি দিনটো আৰু একো নকৰোঁ আৰু এনেকৈ যদি শ্বুটিং থাকে এনেকৈ ডাইৰেক্ট শ্বুটিঙলৈ গুচি যাওঁ বোলে শ্বুটিঙত মেকআপ লওঁ আৰু ঘৰত থাকিলে ঘৰত থাকোঁ আৰু যদি কিবা কাৰণে ক'ৰবাত কাম বন থাকে তেতিয়া কামবোৰ মানে ওলাই যাওঁ কিন্তু মুখত আল্টিমেটলি মই প্ৰথমে মানে এইখিনিও ঘঁহোঁ এয়া দেখিলে প্ৰথমে মই বায়'টিকৰ টোনাৰ লগালোঁ এতিয়া মই অকণমান গোলাপ জল লগাই লৈছোঁ গোলাপ জলটো এনেকৈ লগাই পেলাই মুখত এনেকৈ কৰিব লাগে এনেকৈ দিব লাগে 2 থাপৰমান মাৰি দিব লাগে মুখত 2-3 থাপৰ মৰাৰ পিছত গোলাপ জলখিনি ভিতৰত সোমাই যাব যেতিয়া গোলাপ জলখিনি শুকাই যাব তেতিয়া আপুনি যি চিৰাম লগায় মই নিয়াচিনামাইডৰ চিৰাম এটা লগাওঁ যিটো কাৰণে মোৰ অকণমান স্পট হৈছে আগতে স্কিনত স্পট পৰিছিলে সেই স্পটখিনি নোহোৱা কৰিবৰ কাৰণে সেয়া অকণমান আৰু 2-3-4 ড্ৰপ যিমান আপোনাৰ হেৰি লাগে সেনেকৈ লগাই পেলাই এইখন মোৰ ৰেগুলাৰ ৰুটিন এনে ৰাতিপুৱা খোৱাৰ পৰা উঠি পটাপট এৰাম এইবোৰ কৰোঁতে মেলোঁতে 9টা বাজি পাৰে হ'ল আৰু আজি সময় লাগে অকণমান কিন্তু অকণ ধৈৰ্যৰে কৰিব লাগিব উপায় নাই এইখিনি লগাই পেলাই সেই মানে ক্লিনজিং টনিং মইশ্চাৰাইজিং যিটো চবেই জানে আৰু সেইটোৱে ময়ো কৰোঁ খালি মই এক্সট্ৰা চিৰাম এটা লগাওঁ আৰু এতিয়া মই মইশ্চাৰাইজাৰ লগাম তাৰ পাছত মই মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰোঁ মইশ্চাৰাইজাৰ ইউজ কৰোঁ জেল বেছ মইশ্চাৰাইজাৰ কাৰণ মোৰ স্কিনটো বহুত বেছি অইলি হয় গতিকে প্লুটোৱে যে ইমান আমনি কৰিছে নহয় বাপৰে তাৰ মানে খাবৰ হৈছে আচলতে সেইটো কথা কাৰণে ইমান আমনি কৰিছে তাকো খানা দিব লাগিব এতিয়া বহুত কাম মানে ডেইলি ৰুটিন এতিয়া দিনৰ ভাগত যেতিয়া আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ তেতিয়া ডেফিনেটলি ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে আৰু এটা মই কথা কওঁ যদি আপুনি ঘৰৰ ভিতৰত থাকেও যিহেতুকে এতিয়া বহুত গৰম দিন গতিকে ঘৰৰ ভিতৰতো কিন্তু ছানস্ক্ৰীন ইউজ কৰিব লাগে এনেকুৱা নহয় যে ঘৰৰ বাহিৰলৈ গ'লেহে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব লাগে সেইটো শেষেই হৈছে চাগে পাই হ'ল আছে অকণমান আছে বেছি নালাগে ন মোক অকণমান তাৰপিছত এয়া অকণমান ছানস্ক্ৰীন ধুনীয়াকৈ মুখত লগাই ল'লোঁ স্কিনটো ধুনীয়া লাগিব এতিয়া ডিঙিটো লগাব যিমান দূৰলৈকে পাৰে ছানস্ক্ৰীন কিন্তু বডিটো লগাব লাগে বডি ছানস্ক্ৰীন মই গা ধুই পেলাই বডিত লগালোঁ ছানস্ক্ৰীন কিবা কিবি সেই মোৰ ৰাতিপুৱাৰ যিটো স্কিন কেয়াৰ ৰুটিন সেইটো হৈ গ'ল আপোনালোকে চাই কেনেকুৱা পালে জনাব এতিয়া আহক পাকঘৰলৈ যাওঁ বহুত জোৰে ভোক লাগিছে আৰু পানী এটোপো খোৱা নাই গতিকে প্ৰথমে 1 গিলাচ পানী খাওঁগৈ ব'লক মইতো দেখুৱালোঁ স্কিনত কি লগালোঁ এতিয়া অকণমান মাস্কাৰা আৰু অকণমান কাজল
আৰু অকণমান লিপষ্টিক লগাই পেলাই অকণমান ধুনীয়া হৈ লওঁ পিছতহে মই কি খাওঁ কি নাখাওঁ জনাম মোক কেনেকুৱা লাগিছে দেখিলে আপুনি স্ক্ৰীনখন চাওক কিমান ধুনীয়া হৈ গ'ল য়েছ চ' এতিয়া আহোঁ মই মৰ্ণিং কি খাওঁ কি দেখাওঁ জানা আৰু বৈখন ফুলিখিনি চাগে শুকাইছে সেইখিনি খুলি দিওঁ টিং 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 সেই গ'ল মই এগিলাচ কুহুমীয়া গৰম পানী খাওঁ আৰু লগত অকণমান মৌ আৰু অকণমান নেমু ৰস মিলাই পেলাই মই দেখুৱাই আছোঁ এয়া মই পানীত এগিলাচ কুহুমীয়া গৰম পানী মুখ পানী আৰু তাত কেইটোপালমান নেমুৰ ৰস আৰু পেলালোঁ মই মানে একদম ভিডিঅ' বনালে সদায় এক্সাইটেড হৈ যাওঁ মানে মই সদায় কিবা কিবি খেলি মেলি কৰোঁ আৰু এইটো হৈছে আমাৰ ঘৰত সদায় মায়ে খুৱায় আৰু দেউতা যদি আহে দেউতাই ৰাতিপুৱা খোৱাৰ পৰা উঠিয়েই প্ৰথমে খোৱাৰ পৰা উঠিয়ে মানে একদম ফুলা পানী একদম মানে গৰম পানী নি কুহুমীয়া গৰম পানী এগিলাচ বেবী তোমাৰ বেবী বুলি মাতে বেবী বেবী পানী 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 খোৱা পানী খোৱা পানী খোৱা মানে আৰু চ' মই এগিলাচ খাম পানী খোৱাৰ পৰা চাহ খোৱাৰ পৰা চব দেখাব পিছত আপোনালোকে চব দেখিবলৈ পাব মোৰ চেনেল ষ্টাৰ্ট কৰিলে বেলেগ এক্সাইটেড হৈ আছোঁ নাজানো আৰু কিমান তেনেকৈ এক্সাইটমেণ্ট থাকে আপোনালোকে জনাবচোন আগৰ ভিডিঅ'কেইটা চাই পেলাই কেনেকুৱা লাগিছে আপোনালোকৰ আৰু ৰেচিপিবোৰ ভাল পাইছেনে নাই জনাব দেই মই খাই লওঁ ব্ৰেকফাষ্ট বনাবলৈ যাম ব'লক ইতিমধ্যে আপোনালোকে আমখিনি কটা দেখিলে গতিকে আমৰ লগত মই কি কি দিম সেয়া ৰেডি কৰিলোঁ আৰু এটা কথা মই আৰু এটা মেংগো শ্বেকৰ লগত আৰু এটা ওটছ অমলেট এটা বনাই খাম ওটছ অমলেটটো মোৰ খুবেই প্ৰিয় আৰু মই যেতিয়া শিকাই দিম তেনেহ'লে তেতিয়া আপোনালোকে গম পাব যে এইটো খুব হেল্ডি হয় আৰু যিকোনো চুগাৰ পেচেণ্ট হওক যিকোনো বেমাৰী মানুহ হওক সকলোৱে যিসকলে কণী খাব পাৰে তেওঁলোক সকলোৱে ওটছ অমলেটটো খাব পাৰিব তাৰ কাৰণে কণী লাগিব ওটছ লাগিব একদম কম সামগ্ৰীয়ে খুব সোনকালে মানে ঝটপট ৰেডি হৈ যোৱা বুলি যিটো কয় তেনেকুৱা এটা ৰেডি হোৱা ৰেচিপি মানে ব্ৰেকফাষ্ট আপুনি যদি এইটো খাই লয় আৰু এগিলাচ মেংগো শ্বেক বা যিকোনো বানানা শ্বেক মেংগো শ্বেক তেনেকুৱা এবিধ যদি ফলৰ ৰস আৰু এটা তেনেকুৱা অমলেট হওক বা পানী পিঠা টাইপ হওক সেইটো খাই দিয়ে আৰু আপুনি 2টা বজালৈকে নিশ্চিন্ত আৰু গতিকে মোৰ কামো আছে গতিকে আহক বেছি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ আমখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'লোঁ 2টা আম মই ইয়াত সৰু সৰুকৈ কাটি লৈছোঁ 2টা কাজু 2টা আলমণ্ড এইখিনি শেষত ওপৰত দি দিবৰ কাৰণে আৰু এটা গাখীৰ লৈছোঁ আমুল তাজা লৈছোঁ আপোনালোকে যিকোনো গাখীৰ ল'ব পাৰে অকণমান মৌ লৈছোঁ আৰু যদি বেছি ডাঠ হয় তেনেহ'লে অকণমান পানী দিব লাগিব আৰু এইটো হৈছে মিক্সিং জাৰ য'ত মই দালচেনি পিচিছিলোঁ কাৰণে এনেকুৱা হৈ আছে দালচেনিটো খাব লাগে খুবেই দৰকাৰী ইয়াতে একো নহয় দালচেনি আছে যদিও খুব ধুনীয়া এটা ফ্লেভাৰ আহিব একো প্ৰব্লেম নাই এতিয়া মই ইয়াত মিক্সিং জাৰটোত গোটেই বস্তুখিনি মিলাই দি ব্লেণ্ড কৰি দিম মই মিক্সিং জাৰটোত দি দিম মানে হানি মৌ বেছি নহয় অকণমান যিমানটো মিঠাৰ প্ৰয়োজন হয় আমটো যদি বেছি মিঠা থাকে তেনেহ'লেতো দিবই নালাগে কিন্তু আই থিংক মোৰ আমটো ইমানো বেছি মিঠা নহয় গতিকে মই অলপমান মৌ দিলোঁ ইয়াতে মৌ দিলোঁ মৌ আৰু গাখীৰ আমুল তাজা গোটেই পেকেটটো দিব পাৰে আৰু অলপমান কমো দিব পাৰে প্ৰথমে চ' হৈ গ'ল মোৰ এইখিনি ৰেডি হয় মানে মই মোৰ ব্ৰেকফাষ্টৰ কাৰণে ওটছ অমলেট আৰু ওটছ অমলেট বনাম তাৰ কাৰণে কি লাগিব কেনেকৈ বনাম দেখুৱাই আছোঁ এতিয়া বনাম ওটছ অমলেট ওটছ অমলেট বনাবলৈ মোক লাগিব ওটছ
এজন মানুহ হিচাপে মোৰ কাৰণে 2 চামুচ ওটছ, তাৰ পাছত 2টা কণী আৰু অকণমান নিমখ, সোৱাদ অনুসৰি অকণমান চেনি আৰু লাগিব ডালচেনি পাউডাৰ। আৰু এইটো খুবেই হেল্ডি ৰেচিপি, মই আগতেই কৈছোঁ, স্বাস্থ্যৰ বাবে খুব উপকাৰী। যদি কোনোবাই ডায়েট কণ্ট্ৰল কৰি থাকে আৰু যিসকলে কণীৰ হালধীয়া অংশ নাখায়, তেওঁলোকে কণীৰ বগা অংশ দি অকল হোৱাইট পাৰ্ট দি পেলাইও এইটো বনাব পাৰে। আৰু যিসকলৰ চুগাৰ আছে তেওঁলোকে চেনি এভইড কৰিব পাৰে, কিন্তু মই অকণমান মিঠা মিঠা টেষ্ট এটা আহিলে ভাল পাওঁ, গতিকে মই অকণমান চেনি দিওঁ। আপোনালোকে দেখিলে গম পাব যে একদমেই কম চেনি। সেইটোকে মই নিজে এটা হাতেৰে ধৰি ধৰি ভিডিঅ' বনাই আছোঁ, গতিকে ভিডিঅ'টো হয়তো সিমান বেছি ভাল নহ'ব, কিন্তু তথাপিতো আপোনালোকে চাব। আৰু ৰেচিপিটো খুবেই হেল্ডি আৰু খুব ভাল। এয়া মই 1 চামুচ, ডাঙৰ চামুচেৰে দেই, সৰু চামুচলৈ 4 চামুচমান লাগিব, 2 চামুচ অলপমান বেছিয়ে লাগিব, অকণমান এয়া বাছ, 2 চামুচ আৰু এখন চামুচেৰে 2 চামুচ, আৰু সৰু চামুচ হ'লে মানে এনেকুৱা যদি চামুচ হয় তেনেহ'লে 4 চামুচমান লাগিব। দিলোঁ, দিয়াৰ পাছত মই অকণমান ওটছত পানী দি পেলাই ওটছখিনি ভিজাম, আৰু অকণমান দিব লাগিব যাতে ওটছখিনি তিতি যায়। ঠিক আছে, এইখিনি হেৰি হওক। চ' এইখিনি ওটছ, ইয়াত দিব লাগিব অলপমান ডালচেনি পাউডাৰ। এয়া হৈছে ডালচেনি পাউডাৰ, সোৱাদ অনুসৰি আৰু দিব পাৰে, অকণ সৰহকৈ দিলে কথা। ডালচেনি পাউডাৰটো বহুত হেল্ডি হয়। ডালচেনি পাউডাৰ, অকণমান নিমখ, এয়া অকণমান চেনি। মই কৈছোঁ যিসকলৰ চুগাৰ আছে তেওঁলোকে চেনি এভইড কৰিব পাৰে। খুব ধুনীয়াকৈ মিক্স কৰক। মই নিমখ, চেনি, ডালচেনি গোটেইখিনি দিলোঁ। এতিয়া মই ইয়াত দিম এই দুটা কণী মই ইয়াত মিক্স কৰি দিম। তাহাঁতে নোৱাৰোঁ। এয়া মিক্স কৰি দিওঁ। দেখি পেলাই হয়তো ভাবিছে কি বনাইছে, কিন্তু মই সঁচাই কৈছোঁ খাবলৈ বহুত টেষ্টি হয় আৰু এইটো বহুত হেল্ডি হয়। প্ৰথমে মই গেছটো জ্বলাই দিলোঁ, জ্বলাই দি ফ্ৰাই পেনখন বহাই দিওঁ। ফ্ৰাই পেনখন যেতিয়া অকণমান গৰম হ'ব তেতিয়া তাত তেল দিব লাগিব। গৰম হৈছে, এতিয়া তাত মই অকণমান মিঠাতেলতকৈ ধৰি লওক ৰিফাইন বা এনেকুৱা ৰাইচ ব্ৰেণ্ড অইল থাকে নহয়, এনেকুৱাবিলাক বেছি ভাল হয়। ৰিফাইন দিব নালাগে, মানে মিঠাতেল অলপমান হেভি হয়, বা বাটাৰতো বনাব পাৰে। ঢলাৰ আগতে এবাৰ সম্পূৰ্ণৰূপে গুলি ল'ব, আকৌ এবাৰ মিক্স কৰি ল'ব মিক্সাৰটো, আৰু পেনখন গেছটো একদম কমাই দিব। কমাই দি তেনেকৈ অমলেট বনায়, তেনেকৈ এতিয়া খুব কম জুইত আচলতে বস্তুটো হ'বলৈ দিব লাগিব। কিছু সময় লাগিব, একদম কম জুইত থৈ দিয়ক। ইতিমধ্যে আপোনালোকে দেখিলে ওটছ অমলেটটো মই বহাই দিছোঁ। ওটছ অমলেটটো হয় মানে আহক মেংগো শ্বেকখিনি উলিয়াই লওঁ, আৰু অকণমান কাজু আৰু পিস্তা যে কাটি থৈছিলোঁ সেয়া দি পেলাই অকণমান ধুনীয়াকৈ সজাই পেলাই খাবৰ কাৰণে ৰেডি কৰোঁ। এইখিনি হৈছে মেংগো শ্বেক। আপোনালোকে মন কৰিলে ইয়াতে বৰফৰ টুকুৰাও দিব পাৰে, কিন্তু বৰফৰ টুকুৰাটো ইমান হেল্ডি নহয়। আৰু এইখিনি কাটি থৈছিলোঁ পিস্তা, কাজু। এতিয়া মই এইটো লুটিয়াই দিম। এইটো আছে লুটিয়াই দিয়াৰ একদম প্ৰপাৰ এটা টেকনিক আছে, এনেকৈ হাতাৰে নহ'ব। 1 ছেকেণ্ড, এইটো ক'ত থৈ পেলাই দেখুৱাম। এইটো মেইন যিটো মই এতিয়া লুটিওৱাৰ যিটো হেৰিটো, এইটো এনেকৈ দিলে নহয়, দি পেলাই এতিয়া এই পেনখন এনেকৈ দি পেলাই গম পালেনে 5 মিনিট থাকিবলৈ দিব লাগিব, যাতে অমলেটটো অলপমান ক্ৰিস্পি হয়। গতিকে আৰু 5 মিনিটৰ কাৰণে মই এইটো ঢাকন মাৰি নামাৰিলেও হ'ব, আৰু 5 মিনিটৰ কাৰণে মই এইটো সিজিবলৈ দিছোঁ। অকণমান মানে ক্ৰিস্পি হ'লে টেষ্টটো ভাল লাগে। এইটো অলমষ্ট ডান। টান টান, এইটো হৈছে মোৰ
ব্ৰেকফাষ্ট আৰু লগত থাকিব টেনান টেষ্টি ইয়ামি হেল্ডি এয়া মোৰ আজিৰ ব্ৰেকফাষ্ট ৰেডি গতিকে মই ব্ৰেকফাষ্ট এনজয় কৰিলোকে দেখিলে আজি মই মোৰ ৰাতিপুৱাটো আপোনালোকৰ লগত অতিবাহিত কৰিলোঁ আৰু কি খালোঁ কি নাখালোঁ বা কি বনালোঁ কি ৰেডি কৰিলোঁ সকলোখিনি দেখুৱালোঁ গতিকে অ'টছ আমলেটটো গৰম গৰম হৈ থাকোঁতে মই খাওঁ আপোনালোকে যদি ভাল পাইছে মোৰ এই চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বহুত 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 বেছি প্ৰয়োজন গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ চেনেলটোক ইমান মৰম আৰু আশীৰ্বাদ অলৰেডি দিয়াৰ কাৰণে নতুন নতুন সকলোকে স্বাগতম জনাইছোঁ হ'ব আৰু আজি ইমানখিনিতেই থাকক পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই মই আকৌ আহিম আৰু আজি মোৰ কামো আছে গতিকে আৰু বিশেষ দেখুৱাব নোৱাৰোঁ গতিকে মই এতিয়া ব্ৰেকফাষ্ট খাওঁ আপোনালোকে বনাব কিন্তু আৰু কেনেকুৱা পালে জনাব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ধন্যবাদ বাই বাই